লাহৰীঘাটত পৰিয়ালতন্ত্ৰৰ ভেটি কপাই শক্তি প্ৰদৰ্শন নিৰ্দলীয় প্ৰাৰ্থী ছিদ্দিক আহমেদৰ। ছিদ্দিক আহমেদ AIUDFৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক। বদৰুদ্দিন আজমলে লাহৰীঘাটত হাজাৰ হাজাৰ জনতাৰ সন্মুখত ছিদ্দিক আহমেদ দলীয় প্ৰাৰ্থী কৰাৰ ঘোষণা কৰিছিল। কথা দি কথা নাৰাখিলে বদৰুদ্দিন আজমলে। লাহৰীঘাটত মহাজোঁটৰ প্ৰাৰ্থী কংগ্ৰেছৰ আসিফ মহম্মদ নজৰ। আসিফ মহম্মদ নজৰ প্ৰাক্তন মন্ত্ৰী ডক্টৰ নজৰুল ইছলামৰ পুত্ৰ। 42 বছৰে লাহৰীঘাটত ৰাজত্ব কৰিলে প্ৰাক্তন মন্ত্ৰী ডাক্তৰ নজৰুল ইছলামৰ পৰিয়ালে। ডাক্তৰ নজৰুল ইছলামৰ ককায়েক প্ৰয়াত কাছেম আলীয়েও লাহৰীঘাটৰ বিধায়ক আছিল। এটা পৰিয়ালে 42 বছৰ ৰাজত্ব কৰাৰ পিছতো লাহৰীঘাটৰ কোনো উন্নতি নহল। পিতা পুত্ৰৰ ভেটি উচন কৰাৰ সংকল্প ছিদ্দিক আহমেদৰ। মহাজোঁটৰ অংকত আউল লগাই ছিদ্দিক আহমেদে কংগ্ৰেছ আৰু অগপ দলৰ বহুসংখ্যক নেতা কৰ্মী তথা ৰাইজক লগত লৈ শুক্ৰবাৰে 81 নম্বৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত তেওঁ নিজৰ সমৰ্থকক লৈ গৃহ সমষ্টি পৰিভ্ৰমণ কৰে। প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত হাজাৰ হাজাৰ লোক ওলাই অহা পৰিলক্ষিত হয়। সমষ্টিটোৰ নগাবান্ধা খেলপথাৰৰ পৰা শ শ দুচকীয়া আৰু চাৰিচকীয়া বাহনেৰে প্ৰায় 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশাল সমদললৈ উলিওৱা হয়। সমদলত অংশগ্ৰহণ কৰা সমৰ্থকসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁ কয় যে এইবাৰ লাহৰীঘাটত বাপ বেটা হাতাও অভিযান চলিব। 42 বছৰে প্ৰাক্তন মন্ত্ৰী ডাক্তৰ নজৰুল ইছলাম আৰু তেওঁ ককায়েক প্ৰয়াত কাছেম আলীয়ে লাহৰীঘাটত ৰাজত্ব কৰাৰ পিছত এইবাৰ পুত্ৰ আসিফ মহম্মদ নজৰক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে। ইয়াক লৈ সমষ্টিটোৰ স্থানীয় ভোটাৰ ৰাইজৰ মাজত ক্ষোভৰ উদগিৰণ ঘটিছে। সকলোৱে নজৰুলৰ পৰিয়ালতান্ত্ৰিক শাসনৰ পৰা লাহৰীঘাটক মুক্ত কৰাৰ অংগীকাৰ লৈছে। উল্লেখ্য যে মিত্ৰজোঁটত থকাৰ পাছতো লাহৰীঘাট বিধানসভা পৰিষদৰ অগপ কৰ্মীয়ে সমৰ্থন আগবঢ়াইছে নিৰ্দলীয় প্ৰাৰ্থী ছিদ্দিক আহমেদলৈ। আনকি মনোনয়নৰ সময়ত অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য যদুমণি পাঠৰ, সাধাৰণ পৰিষদৰ সদস্য জীৱন বৰা আৰু মৰিগাঁও জিলা সমিতিৰ সম্পাদক উপেন খাটনিয়াৰে তেওঁ সংগ দিয়া পৰিলক্ষিত হয়। একেদৰে লাহৰীঘাট ব্লক কংগ্ৰেছৰ সম্পাদক ৰহুল আমিন আৰু গাজীউৰ ৰহমান সহ বহু নেতা কৰ্মীও প্ৰাৰ্থীজনৰ সংগ দিয়াটো তাৎপৰ্যপূৰ্ণভাৱে বিবেচিত হয়। লাহৰীঘাট সমষ্টিত মানুহে আমি একত্ৰিত হৈ এইবাৰ নিৰ্বাচনত আগবাঢ়িম। মোৰ লগত কংগ্ৰেছৰ মানুহ আছে, AGPৰ মানুহ আছে, BJPৰ মানুহ আছে, UDFৰ মানুহ যিখিনি আছে 100% মানুহ মোৰ লগত আছে। আমাৰ ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী আপুনি মোৰ লগত দেখা পাইছে। আজি ঐক্যবদ্ধভাৱে আমি লাহৰীঘাট সমষ্টিত এইবাৰ যুঁজিম আৰু যুঁজাৰ কাৰণ এটাই যে এই যে 42 বছৰীয়া শাসন আৰু শোষণ এইটো বন্ধ কৰাৰ কাৰণে আৰু ইয়াৰ পৰা এই পৰিয়ালটোক বিদায় দিবৰ কাৰণে বাপ বেটাৰ ৰাজনীতি ইয়াৰ পৰা হটাও কৰিবৰ কাৰণে আমি এইবাৰ ঐক্যবদ্ধভাৱে আমি লাহৰীঘাট সমষ্টি নিৰ্বাচন কৰিম। এক প্ৰকাৰে ক'বলৈ গ'লে গোল মাৰি গংগাত পেলাইছে। যিহেতু আগতে UDF বুলি ক'লে সৰ্বসাধাৰণে যিটো বুজে যে এটা মুছলমানৰ দল হিচাপে অকল আমি মাইনৰিটি ভোটৰ ওপৰতে বেছ কৰিব বৰ্তমান নালাগে। যিহেতু আমি এতিয়া উইলিংলি ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে যেতিয়া আমি প্ৰতিনিধিত্ব কৰিম, লাহৰীঘাট সমষ্টিত বাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী সকলো মানুহৰ সহযোগত আমি আমাৰ কেণ্ডিডেট উমৈহতীয়া কেণ্ডিডেট ছিদ্দিক আহমেদক আমি জিকাই লৈ যাম। লাহৰীঘাটৰ পৰা বায়েজিদ গোস্বামীৰ ৰিপৰ্ট, ৰেড ৰিভাৰ টাইমছ।